ঘৰত যাকে যা মাছ মাৰিব লাগে তো নদীত মানুহ মৰিবে ৰচি আৰু তোৰ মাছৰ শখ লাগছি তোৰ হা চোৰ বাচ্চা अरे तो पुलिस भैया ठीक से हट के जा और बच्चा जा जा स्वागतम करता हूँ आपको मैं असम का हूँ मैं आसामीज बोलता हूँ ठीक है तो দৰ্শকসকল আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰিত অতিথি পাকিস্তান আৰু ভাৰতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দুজনকে আমি মাতিবলৈ সক্ষম হৈছো ইমান ব্যস্ততাৰ মাজতো যে সিহঁতে আহিছে আমাৰ ষ্টুডিঅ'লৈ তো সিহঁতসকলক মানে কি বহুত অনুৰোধ কৰিছো তো প্ৰথমে আমি মাতিছো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱক মাতিছো নমস্কাৰ মই অসমৰ প্ৰধানমন্ত্ৰী তো দৰ্শকসকল দেখিবলৈ পাইছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পাইছে আমাৰ মঞ্চত ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী বহুত ব্যস্ততাৰ মাজত আমাৰ আহি পাইছে তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি বহক তো আপোনাৰ কিবা অসুবিধা হৈছে নেকি বৰ্তমান মই একো হোৱা নাই মই হেলিকপ্টাৰত আহিছিলোঁ হয় হয় দেখিলোঁ তাতে বহুত পানী আছে হয় হয় পানী মই এতিয়া নামিম কেনেকৈ মই হেলিকপ্টাৰখন নহয় 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 আপুনি যিটো কৈছে আপুনি মানে হেলিকপ্টাৰত আহিছে ঠিকেই আছে কিন্তু এটা কথা হ'ল নহয় কি হ'ল অসমতো বানপানী হ'ব ন তাৰ বাবে মই এটা উপায় ভাবিছিলোঁ এক মিনিট আপুনি চশমাটো কৈ পাই এইযোৰ মই ৰাস্তাত পাইছোঁ এইটোতো মোৰ চশমা হয় আপোনাৰ নেকি হয় আপুনি চোন নেকি চোন নেকি আপুনি নহয় নহয় পাইছিলোঁ তাতে চোন নেকি আপুনি নাই নাই ৰাস্তাত পাইছিলোঁ মই তো দৰ্শকসকল জানিব পাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া চোৰ বুলি ঘোষণা কৰা নাই ঘোষণা নকৰিলেও প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া বৰ্তমান চোৰ বুলিয়ে ক'ব লাগিব গতিকে মোৰ চশমাযোৰ মানে কি পাইছে বোলে কিন্তু দিব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এনেকুৱা ভুল কাম কৰিলে কিন্তু মানে কি আমাৰ ভাৰতখন তললৈ গুচি যাব তো দৰ্শকসকল আমি এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পাইছে তো পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এই ষ্টুডিঅ'লৈ মাতিবলৈ সক্ষম হ'ম তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি ক'ব মইনো কি ক'ম আৰু ক'বলৈ ভাষা নাই অসমত আহি বহুত ভাল লাগিছে তাৰপিছত আপুনি এনেকুৱাকৈ বৈৰকে মাতিছে হয় হয় আহি ভাল লাগিছে বহুত ভাল লাগিছে মানে পাকিস্তানত আহিলে আমি মানে কি পাকিস্তানে কৈ আছে যে ভাৰতে মানে কি ভাৰতক আক্ৰমণ চলোৱাৰ চেষ্টা চলাই আছে পাকিস্তানে তাৰে ওপৰত কি ক'ব আপুনি মই হেলিকপ্টাৰখনত ডাঙৰ ডাঙৰ বন্ধু আনিছোঁ হয় তাক কিবা বেৰি দিব তাক ঠিক আছে বাৰু আমি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ষ্টুডিঅ'লৈ মাতিবলৈ সক্ষম হ'ম তো আহি আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া পাকিস্তানৰ তো দৰ্শকসকল চাই থাকক আপোনাৰ নিউজ লাইভৰ দৰ্শকসকলে চাই থাকক তো ভিডিঅ'টো চাই থাকক আপোনালোকে তো দৰ্শকসকল দেখিবলৈ পাইছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে কি পাকিস্তানৰ আহি পাইছেহি তো স্বাগত करता हूं आपको आ जाओ থেংক ইউ কি কথা কৈছে তো আজি মানে কি আলোচনা কৰিম যে মানে ইণ্ডিয়া আৰু পাকিস্তানৰ মানে কেনেকুৱা কি হৈছে তো দৰ্শকসকল আপুনি ক'ত যায় পানী বটল কিয় আনিছা আপুনি ক'ত যায় আপোনাক ক'ত মাতিছো আপুনি ক'ত পানী বটল এনে বৰ নিচে গিৰা মাৰি দিম নেকি মই তুমি এটা কথা কোৱা এতিয়া মই আপুনি বা তুমি কৈছো যিহেতুকে চিনাকি নহ'লেও মানে কি আমাৰ দুজন মুৰব্বী হয় দেশত তো দৰ্শকসকল মই প্ৰথমে জানিব বিচাৰিছো পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে কি অলপ ক'ব আপুনি কওকচোন আসসালামু আলাইকুম সালাম আলাইকুম নকবি আগে এক मारेंगे बेइज्जती जय श्री राम বুলি কও जय श्री राम नहीं क्या नाम है सबको नमस्कार और हमारे पाकिस्तान में बहुत चीजें बनाया जाता है और इंडिया बंदूक बना ना बंदूक बनाता है आप हाँ बना বুলি কও तो मैं अभी ऑर्डर देगा है वो इंडिया पर हमला करने के लिए वो इंडिया हमला करने बोले मोदी डांगरिया की কৰি আছে एक मिनट वो एक मारा देबो লাগবো अरे मोर बंदूक तो लया তো ডাঙৰীয়া ব্ৰেকিং নিউজ যিটো আমাক মানে পাকিস্তানে আমাক আক্ৰমণ কৰিম বুলি চেষ্টা চলাই আছে তো দৰ্শকসকল দেখিবলৈ পাইছে আমাৰ এই মতামত জানিব বিচাৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি কৈ ইয়াতে মতামত হামলা কৰিব বিচাৰিছে তো দুই এষাৰ শুনিব বিচাৰিছো তো আপুনি বহক মই কথা এটা কব বিচাৰিছো এই পাকিস্তানী ই পিছলি না আপাছলি ধৰিব পৰা নাই মই তাকে মোৰো সন্দেহ হৈছে
এক মই বেছি টাইম নাই মাৰি দিম আৰু মই তো দৰ্শকসকল আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে যে ইয়াক মাৰিম বুলি কৈছে, কিন্তু 5-6টা মানুহ মাৰি পাছত একেলগত একেলগে মাৰি লগ লাগি। তো দৰ্শকসকল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বহুত কি হৈছে কি হোৱা নাই আমি সুধিব পাৰো। তো আপোনাক প্ৰথমতে নমস্কাৰ কৰ্তা হওঁ। আমাৰ এতিয়া অসমত বহুত বানপানী হৈ আছে, তাৰে বিষয়ে আপুনি কি ক'ব? मेरा एक कॉल आ रहा है। এক কল ফটো এক জানা মাৰি দিম মই कॉल पे बात মাৰি দিম মই এইটো মোৰ ষ্টুডিঅ' হয়, हाँ। আপোনাৰ কল কৰিব লাগি মাতা নাই, আপোনাৰ বক্তব্য কৰক। तो जी सत श्री अकाल। तो इन लोगों ने मुझे मारने के लिए यहाँ पर बुलाया है, लेकिन मैं মাৰা নহয়, মাৰি দিম তোক মই মাৰা নহয়, তোক আজি লাষ্ট যাব তোৰ ঘৰত, আজি ঘৰত নাযাব वो তোৰ, बात नहीं है, আজি লাষ্ট যাব, এইবিলাক গম নাপাওঁ। वो बात नहीं है। গম পালি কোই বাত নাই मैं इंडिया से आने से पहले मैं আপনি কি বাচ্চে এইগুলা ধৈৰ্য ধৰকচোন, তাক দিয়েছো শিক্ষা মুকি যা। कुछ तैयारी करके आया हूँ मैं। এই কিবা তাইলে কল কৰি আছিব নে কিবা হামলা কৰবি, पूरा बाम रखा है वहाँ पर। मारी रुक जा, मत काजा करो, मत काजा करो। पूरा आ जाएगा, मेरा हंसिया रहा है तुम लोगों की बात सुनकर। इंडिया वाले ऐसे बोले क्या? এক মই মাৰি দিম रुक। মাৰি দিম বহুত বকিছে দৰ্শকসকল জানিব পাইছে যে মানে কি আমাক পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে আমাক মানে কি আক্ৰমণ কৰাৰ চেষ্টা বহুত প্ৰশিক্ষণ লৈ আহিছে, মানে কি এতিয়া আমাক আক্ৰমণ কৰিব। তো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে যে ইয়াক মাৰিমকে আছে, গতিকে আপোনাক ভয় পাইছে নেকি? এইটো মোৰ আপুনি কিয় বলবো? নহয় মানে আচ্ছা কিয় বলবো? আপনি অনুমতি দেখ মাৰি দিম এক মই কিয় বলবো? অনুভূতি নহয়, কাষ্ট দিয়ত পঢ়ছি ফোন মারলে লাগি যাব। কাকে ফোন আটা ফোন করলি হল, পুরো আই যাব। তুলো নহয়, এই অসমীয়া বস্তু এই দেখা এক মই ব্ৰেগুত টাইমত মাৰিম অসমীয়া মানে ক্লাছ 6 ৰ পৰা ই অসমীয়া বস্তু দেখা ই অসমীয়া জানাই তোৰ প্ৰথমতে কওক আমাক জয় শ্ৰীৰাম বুলি কওক। জয় শ্ৰীৰাম নক, কিয় নকয় নক, কিয় নকয় নক। আল্লাহ জিন্দাবাদ বুলি কওক, তাৰপাছত নক। এই এক মাৰি কি তো চাই আছা দৰ্শকসকল, তুমি? আমাক পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে যে আল্লাহ একবাৰ কবা দিছে। তো ৰাইজসকল আমি মানে কি সেইটো ক'ব নোৱাৰোঁ, কাৰণ কি আমি আমাৰ অসমীয়া তেজ আছে হয়। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই বিষয়ে মতামত কি ক'ব এইটো ষ্টুডিঅ' এৰিলোঁ আমি। তো দৰ্শকসকল প্ৰধানমন্ত্ৰী কেনেকৈ হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰী কেনেকৈ হৈছে তাৰ বিষয়ে অলপ আমি জানি লওঁ। তো প্ৰথমে সুধিছোঁ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ ভাৰতৰ। তো আপুনি কেনেকৈ মানে প্ৰধানমন্ত্ৰী চিটটো পালে আৰু ক'ব লাগে সৰুতে মানে বস্তু কাম দিছে চোন নেকি আপুনি? ক'ব দিয়ক মোক চোৰ আছিল নেকি? চোন নহয় ক'ব দিয়ক মোক इंडिया वाले ऐसे ही होते हैं। ए मान करना ये हमारा क्या है चलता है हम अस्त्र है। मारी दिम एक মই तो रुक जाओ, बहुत गर्मा गर्मी हो रहा है। तो ब्रेक लेना पड़ेगा, तो 1 मिनट ब्रेक लगेगा हमको, 1 बजे देगा स्टॉप। বুকে মোৰ দেখোন বেয়া টাঙা হাগা এটা লাগিলে ভাই কি কয় এতে দেখোন ৰান্ধাও জাগা নাই গাড়ীখন ৰজি কিয় হাগা লাগে এই পিন্ধি মেডিচিন কিবা কৰি নহলে মোৰ ওলাব ভাই এইফালে পথৰ এখন দেখছো তাতে ৰখি যাও ৰ মই এটা জাগা এটা চাই লওঁ যতে ততে নুমবা নোৱাৰি নহয় কাবাৰ লেট্ৰিন দেখা পানী কি চাও আছো এইটো এটা দেখছো তাতে ভাল হ'ব পানী চানীৰ সুবিধা আছে ভালকে ধৰি লওঁ তই একেবাৰে দেখছেন নাই কিন্তু এই ভালকে ধৰ তই এই ভাই বুকে ৰাস্তাতে যাও এই ভাই এই বুকে মনে মনে বহি আই থাক পাপা ভাই দিয়ে চকৰা দিছা ওলাই যাব মই ভাই বুকে এই তুই এটা খোপা দি উলি ৰাখনা অলপ দেখছেন নাই কি চকৰা নিখা কি পাপা এই ওলালা নিকি তুই এই কেইটা ৰুজি কিয় কি ভেজাল পালৈ না হা সেইকাৰণে আহোতে হাগি থাকি চাফা হৈ ভাল লাগে চালা ভেজাল উপা কৰি মা একেবাৰে ইটা আমি কত ঠিক নাই হই কি পাপা কি খুশি হৈ পাপা এই কাহিনী কথা কৈছিস বউ এই বুকে মানুহ বেৰে চাবাইছে মানুহ চাবা নাই কি কৰিব লাগে কিবা কৰি পালে দে আহি কিবা টকা দে বুকে কোনে খেলি দেখি দি এৰ তলত লেট্ৰিন আছে নেকি দাদা হয় আছে পানী আছে না এই বঢ়িয়া মই একেবাৰে ভয় খাই গৈছিলো পিছে হাত বাই আছে লেট্ৰিন বিচাৰি পালো আৰু কি টেনচন তই আহি যা এই টেংকি ফুটি পাবি ষ্টাৰ সিমেন্টে দি বনোৱা টেংকি নাভাঙে কেতিয়াও ষ্টাৰ সিমেন্টে দি টেংকি বনাওক আৰু যিমান পাৰে হাগক বতা উল্টি আছে তোমাৰ কি হৈছে হা इंडिया में लगा जाएगा यार। কোন ইন্ডিয়া কোন ইন্ডিয়া এই কি কোন ইন্ডিয়া উডি কিয় কাজ তই उल्टी কি কৈছ তো দৰ্শকসকল পুনৰ স্বাগতম জনাইছো এটা নতুন ষ্টুডিঅ'লৈ আমাৰ মানে তো পুনৰ স্বাগতম জনাইছো নতুন ষ্টুডিঅ'লৈ মই এক মাৰিম মই কচু কও কি কও
তো পুনৰ স্বাগতম জনাইছো এটা নতুন চজলৈ তো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুজনে কাজিয়া লাগি আছে তো দৰ্শকসকল ইহঁতক মানে কি কি হৈছে ইহঁতে কি হৈছে বতাল উল্টি দি তো দৰ্শকসকল আমি মানে কি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে কি মন্তব্য ল'লো এতিয়া মানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অলপমান কেনেকে কি প্ৰধানমন্ত্ৰী হ'ল ক'ৰ পৰা কেনেকে আৰম্ভ কৰিলে তো তাৰ বিষয়ে আমি অলপমান জানি লওঁ আহক তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া পাকিস্তানৰ আপুনি ইণ্ডিয়াৰ মানুহৰ সন্মান মহান আছে না অলপমান খেউ দিনা মই কোনটো বস্তু জানি ভাল বস্তু কাপোৰ নেকি মাৰি আছে না তো এই বটল বড় তো আনা নাই বটল আনা নাই বটল নালিবি বটল নালিবি এটা বটল নালিবি পানী पानी क्या लगा ए मरी जा तो मरी जा अभी अभी देख लो लाइव शो में ये लोग मुझे पानी भी पीने नहीं दे रहा है तो हाउ कॉल एक मारिन ये सब छोड़ो मैं मेरा मुद्दा सुन लो मैं दूसरे घर पे बर्तन मस्कर पाकिस्तान का प्रधानमंत्री बना हूँ तो इन लोग तो खुशर करता आता है मेरा बात नहीं सुनता तो आता কথা কও তো आता কও তোর পাকিস্তানি সুপার বাচ্চা আছে তোর বন্দুকটা লয়ে কাম করে কি আঙ্কা থাকে এনাকা থাকি নে কে থাকা এই নকে কে থাকা আমি পাকিস্তান তো ডেভেলপ মিলে পাকিস্তান আমি আক্রমণ করি আমি মারি না যদি জন্ম কাজ এই জন্ম কে তো থাকা শুরু মারি তো তবে মোবাইল খালি ধুই কই তো সাধু দিয়ে কই দিয়ে ও আমি সাদা বাবার খরচ দিয়ে দাদা ও আমার শান্ত বাবার খাও এটা বলিতে লাগা হ্যাঁ বন্ধা লাগা থাকা আরে এটা কাকা ওই হচ্ছে কি ইগলা বাড়তি খেলা হবে স্যার দেখে কি করতে এইটো আমার ইনগন গো এই এটা বড় বুইয়া দে আর কি হাফিন মারি যে উন দিবে ইয়ে নো দুখে আই যাম ঘরবলে দিয়া ও তো থাকতে কথা নকু আই ডাক্তার ইনকো রাইট ও তো থাকতে কথা নকু তো মুস্তি গো আপনার নহয় আমার ঘর পরে তোমার পেন দিয়ে আমার আপনার নহয় গম পাইছে না এই কথা নাকিবা বাদে তো বলতে হবে মারে দিবা আমার প্রধানমন্ত্রী মারি ফোন করিলাম আমরা হেল্ল' আরে এটা কাম কৰ ডাইৰেক্ট দুটামান বন্দুক লৈ আহ বহুত বেছি দেখা হৈছে দৰ্শকসকল দেখিবলৈ পাইছে দুজন মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখা মাৰিব এতিয়া তো দৰ্শকসকল দেখিবলৈ পাইছে যে দুজন প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া ফোন কৰিছে গুলগুলি লাগি কি কৰা যায় ব্যৱস্থাটো আমি মানে কি এতিয়া বুজি পোৱা নাই কি কৰা যায় বহুত মানে কি গৰমা গৰমি হৈ আছে তো দৰ্শকসকল আমি এতিয়া মুছলিম মানে ভয় লাগিছে এতিয়া কি কম কি নকম লাগিছে তো দৰ্শকসকল ইহঁতক মানে কি ফোনটো ৰাখিব এতিয়া মানে কি কৰে তো দৰ্শকসকল ৰবা কাক সমস্যা ডাঙৰীয়া আপুনি মোক আৰু কাক সমস্যা কোনটো কৰিলো ওলা খেলা ভাই কি করবো আমার কি করবো এনাকে কঠিন আমার বাবা হাত পাইলে 1 মিনিট থাকা 1 মিনিট তোম দাদা সু তোম দে দকাই তোম দে দকাই আমি দকাই তোম দাদা দেখতে মারি তোম দেখান তো আমি রাখির ভিতরে ইন্ডিয়া ইন্ডিয়া খাওয়া করবে आता কি উড়াস কি কয় কি কি উড়াস কি ফুসকারি যাবা লাগবো ইগা ফুসকারি যাবা লাগবো কোম্পানি পুরস্কারে দাও কি যাম যাবাই লাগবো তো বুঝ এখন যা এটা মোবাইল দামি মোবাইল আনবি এই তো তো দৰকাৰ স্বাগতম জনাইছো আকৌ এটা নতুন চজলৈ মানে কি ভাবিছিলো মানে কি বহুত দুজন মন্ত্ৰী দুজন ইন্ডিয়া মানে সাধারণকে এটা কি হৈছে নো মই সাধা কথা কৈ আছো না আপোনালোক কি বেলেগ কথা কৈছো কওকচোন হা সাধা এটা কি সাধা এটা দোকান পাচ্ছি নেকি এটা দোকান নেকি হা দোকান সাধা
তো দৰ্শকসকল চাদা খাবলৈ আমাক মানে কি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে যে পাকিস্তানৰ চাদা আমি নাখাওঁ তাতে ভাঙুৰি জুৱেৰী চব আমি নাখাওঁ চাদা আমি লাগে কিনি খাম পইচা আছে আমাৰ পাকিস্তান হৈছে দুখীয়া এটা নহ'ব পাৰে আমাক তহঁতবিলাকে সেই পাকিস্তান চুৰি খাওক থাকাই চুমা খাই থাকা আমাৰ ডাঙৰীয়াক চাওঁ এতিয়ানো বিয়া পাতাই নাই এতিয়ানো লাগি কিয় পাতা বিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিয়া নাপাতে বিয়া নাপাতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি বেছি কথা নকওক আপুনি আপুনি বহি যাব আপুনি বেছি কথা নকয় এতিয়া মানে কি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু হেৰি ডাঙৰীয়া আমাৰ ইণ্ডিয়াৰ তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী আমাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া চাদা আনিছে চাদা খাই এনে বিড়িও খায় মধু খায় চব খায় সেইটো আমি খাওঁ চাদাও আনিছে হা চাদাও আনিছে পাকিস্তান আকৌ ভৰি নকওঁ অ দেখা খাপে নিবুদাই কিন্তু মই ভালে ভালে কৈছো মোক খঙত বেয়া আকৌ মোক খঙত আহি পাওঁৱেই আৰু বেছি নাই কি হৈছে তে হা চাদা তে অ চাদা চাদা ৰাখো এটা ৰাখো চাদা তো দৰ্শকসকল মানে কি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ চাদা খাই বুলি কৈছে কিন্তু কিমান চাদা খাই দিনটোত গম নাপাওঁ কিন্তু আমাৰ এতিয়া চাদা চৰু হয় এতিয়া চাদা চৰু দেখিবলৈ পাইছে আমাৰ আৰে ভাই ৰবা আৰে আমাৰ মুখ্যমন্ত্ৰী দুজন প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুজন কাজিয়া লাগিছে কিন্তু এতিয়া মানে কি বিৰতি এটা ল'ব বিচাৰিছো বিৰতি পিছত সমাধান কৰিম কি ইয়াৰ বিষয়ে কি হৈছে কি হোৱা নাই বিৰতি ল'ব বিচাৰিছো अच्छी बात बोली आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ आप थोड़ा सा मार दीजिए ৰাতি হলে আপি চাবা যাবি তিৰি চাবা যাবি এক মিনিট ৰবা তোমাক সোধা নাই মই ঠেকচিক মাৰিতো ৰবা এক মিনিট ডাঙৰীয়া ৰবা এক মিনিট ডাঙৰীয়া সমাধান কৰক কি হৈছে চাৰা চবলৈ কৈছে সি মোক চু পাচ্ছু নে কিবা বেলেগ পাচ্ছু তে ডাঙৰীয়া তাক মাৰি মিলি চাদা লগে কাজিয়া লাগিছে পাকিস্তানী চুৰ ডকাই আমাৰ ইণ্ডিয়া মানুহ খাতন নদী কয় পুনৰ স্বাগতম কৰোঁতা আকৌ আমাৰ চেনেল মে মই অসমীয়া কওঁ বাৰু হিন্দী নকওঁ কিন্তু ইহঁতে পাছত কাজিয়া লাগি থাকে অহাত চোৱাৰ বাচ্চা কিয় কাজিয়া কৰিছে মানুহ কি হৈছিনো কেন মাৰিম টাইম তো দৰ্শকসকল মানে কি এটা সৰু চাদা আমাৰ কাজিয়া লাগিছে আমাৰ ইণ্ডিয়ান চাদা ইমান পৰি আছে চাদাৰ আকাল নাই কিন্তু পাকিস্তানী এটা চোৱাৰ বাচ্চা চাদা জুৱেৰী ভাঙুৰি এনে চাদাৰ হকে মস্তি সাধাৰণ অলপ চাদাৰ কাৰণে মৰি আছে এনে কিন্তু আমি চাদাৰ কাৰণে ইমান সেই নকৰো দেখি থাকা লগ লাগি এক লগ চিজামত মাৰিম তো দৰ্শকসকল আমি এতিয়া মানে কি দৰ্শকসকলে কৈছে যে পাকিস্তানী মানে কি ইণ্ডিয়া নিৰ্যাতন কিয় আনিছা তো সেইসকলে বহুতে কৈছে গতিকে আমি আনিছো কিয় কাৰণত মানে কি আমাৰ মানে কি বহুতে হেৰি কৰি যে সুধি আছে যে আরে দুখ লাগাতো বাদ দিয়া ভাই তোমাক মারিলে মই তুমি রবা কথাটো কই লবা দিয়া ইন্ডিয়া দেশ আর পাকিস্তান আরে তুমি এটা কে দিছা তো ভাঙি যাব এটা মুসো হয় আপনার সুর হয় এক মিনিট তক পাকিস্তান আইছে নাকি না কথা মতনি গলা তোর দুখ নাই এক বুঝা আজি তো আজ মল্লি বলি ধর এ তো মল্লি বলি ধর এটা কি গলে এটা কি গলে মল্লি ধর তো দৰ্শকসকল দেখিবলৈ পাইছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ একো কোৱা নাই বৰ্তমান
বহুত এতিয়া বহুত ঠাণ্ডা হৈ আছে আমাৰ আকৌ কোৱাই নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া তো দৰ্শক পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বহুত গৰমা গৰমি কৰি আছে কাৰ্য কৰিব বিচাৰি আছে যে অসমখন মানে কি আগফালে সিহঁতক বিচাৰি আছে কিন্তু আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আকৌ কোৱা নাই বৰ্তমান নেদে বুলি কৈ আছে কিন্তু সিহঁতে বিচাৰি আছে বহুত হাতিয়াৰ বনাইছে কিবা বনি আছে সিহঁতে জুৱেৰী ভাঙুৰি চব কিন্তু আমাক কিয় আগ্ৰহ কৰিব আসছি হা হা কিয় কৰিব আসছি गजब बेइज्जती প্ৰধানমন্ত্ৰী ডাঙৰীয়া পাকিস্তানৰ কেনে লাগিল বাৰু তাক মাৰপিট কৰি বহুতে ভাল লাগিছে আৰু মোক ক'ব ভাল সিহঁতক এনেকে নাচিব মাটি মাৰিব লাগে মাৰিব লাগে সিহঁতক মাৰিব লাগে মাৰিব লাগে অশান্তি কৰি দিছে সিহঁতে আমাৰ কেলা এনে কত থাকতে নদী বন্ধুতা এনেকে থাকো বুঢ়কে আমাৰ দেখি মাৰিব লাগে মাৰিব লাগে যা আপুনি যা কেতিয়া মই আহিছোঁ ষ্টুডিঅ'ত মোক পইচাটো দিব লাগে পইচা কিমান পইচা মোক মাতি আনা ভাড়াটো দিয়ক মই হেলিকপ্টাৰত তেল ভৰাব লাগিব তেলটো আপুনি দিব নেকি নে নিজৰ পইচা দি দিব আপুনি পইচা নাই ছাৰ নহ'ব পইচা নাই নহ'ব দিব লাগিব দিব লাগিব এতিয়া নহ'ব দিব লাগিব লাগিবই লাগিব ভাব দিয়কচোন পইচা আছে নে নাই পইচা মই চাব লাগিব আছে নে নাই চাই দিয়ক মোক লাগিবই পইচা মোক পইচা দিবই লাগিব এতিয়া মোৰ দুখন হেলিকপ্টাৰ তেলটো কোনে ভৰাব কোনে মাতে মস্ত দিৱত দিয়া হানো পইচা কাৰণে আহি থাকিলে পইচা দিয়ক পইচা নাই নহয় লাগিবই মোক পইচা চাওঁ ৰ কিবা থাকিব পাৰে চাক আছে নহয় ডেকা কিবা এটা লাভ কি আছে কি দিলে আপুনি বহুত ভাল কাম কৰিলে 50 যথেষ্ট ঠিক আছে বাৰু নেক্সট পাম ভাল লাগে নমস্কাৰ নমস্কাৰ মই যাওঁ এতিয়া তো দৰ্শকসকল আমাৰ দুজন প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ মানে কি ষ্টুডিঅ'ৰ পৰা গ'ল গতিকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাৰিলো গতিকে মাৰাটো ভাল হৈছে নে নাই আপোনালোকে কমেণ্ট কৰিব তো দৰ্শকসকল পাকিস্তানক এনেকুৱা শাস্তি দিব লাগে নহ'লে সিহঁতে মানে কি হেৰি নহয় গতিকে এনেকুৱা শাস্তি দিব লাগে সিহঁতক মাতি আনি তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোৰ কেমেৰামেনজন ময়ে মোৰ নাম শ্ৰী প্ৰাঞ্জল দাস তো আজি শ্বুটিং কৰা মানুহ এতিয়া সোধো কেনে লাগছি তো এৱাই বছ মানে হেৰি আৰু নমস্কাৰ কি দেই বুলি কয় নমস্কাৰ দিয়ক তো ভিডিঅ'টো মানে কি বনাইছোঁ মানে কোনটো এইটো আমি ভিডিঅ'টো কোনো হেৰি কাৰণে বনোৱা নাই এইটো মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনাইছোঁ কিন্তু আপোনালোকে মানে চিৰিয়াছলি নল'ব গতিকে আমি ভিডিঅ'টো মানে কি মানুহক খাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ গতিকে আমি বেয়া নাপাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো এই ডেকাই ক'ব অলপ কি কয় নমস্কাৰ মোৰ নাম শ্ৰী বিপ্লৱ জ্যোতি দাস আৰু আপোনালোকে ভিডিঅ'টো গাত পাইছে নল'ব তাকে ক'লোঁ আৰু অনুপমে ক'ব অলপ নমস্কাৰ মোৰ নাম শ্ৰী অনুপম ডেকা ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে তো গাইজ এইটো ভিডিঅ' হোৱাৰ পিছত আমি আকৌ নেক্সট ভিডিঅ' বৰ ধুনীয়া ভিডিঅ' এটা বনাই আছোঁ আমি ভাল ভিডিঅ' এটা বনাই আছোঁ ভাল ভাবি আছোঁ ভিডিঅ'টো কি হ'ব আপোনালোকে কমেণ্ট কৰিব কি ভিডিঅ' বনালে আপোনালোকে ভাল পায় জয় অসম জয় অসম লাইক তো কমেণ্ট ছাবস্ক্ৰাইব শেষত আৰু এটা কথা ক'ব বিচাৰিছোঁ তো যে মোদী ডাঙৰীয়া আপোনাক হয়, সুধিছোঁ অলপ কিবা ক'ব আপুনি যিটো মোদীৰ মাত ওলাইছে আৱাজ ভইচ হয়। তো সেই ভইচটো অলপমান শুনাই দিব নেকি বাৰু চাই মোৰ আৱাজটো ইমান ভালো নহয় সেইটো একাষাৰমান কথা কৈ যাওঁ মোক অসমত মাতি আনি বহুত ভাল কাম কৰিলে মোৰ বহুতো ভাল লাগিছে এই ৰাজীৱ দাসে মোক অসমত মাতিছে মই আহিলোঁ নমস্কাৰ দেই লগতে এতিয়া আৰু বহুত ভাল লাগিছে আৰু এতিয়া মই ঘৰত যাব পাৰিম আৰু এইফালে দেখা পাইছে কয় হেলিকপ্টাৰ দুখন থৈ দিছোঁ তাতে এই কয় আৰু যাম আৰু নমস্কাৰ নমস্কাৰ দেই জয় অসম জয় অসম ভিডিঅ'টো কোনো তো ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব আৰু